গুড মৰ্ণিং সকলোকে। মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহু শুভেচ্ছা থাকিল সকলো বন্ধু বান্ধৱীলৈ। আজি মই বনালোঁ নাৰিকলৰ লাড়ু কেইটামান, ভাবিলোঁ তাকে আপোনালোককো দেখাওঁ। এয়া চাওক, মই ৰখি আছোঁ। নাৰিকলকেইটা পিছে সৰু সৰু আছিল, লাড়ু ইমান নোলাল। চেনিৰ লগত নাৰিকল মিহলাই আছিলোঁ। মই আগতীয়াকৈ চেনি মিহলাই দিওঁ আৰু অলপমান ঢাকি থৈ দিওঁ যাতে চেনি পানীটো মিহলি হৈ যায়। এক কুকাত ভাজিছোঁ যাতে লাড়ুকেইটা ৰঙা পৰি নাযায়। এয়া হৈ গ'ল ফাইনেলি মোৰ নাৰিকলৰ লাড়ু। কেনেকুৱা লাগিছে জনাব দেই। বাই বাই, হেপী ৰঙালী বিহু।